ইউটিউব চেনেল বাস্তৱ আছাম। আজি ভোগালী বিহু উপলক্ষে আমি গাঁৱলৈ আহিছোঁ। আজি আমাৰ ইয়াত লতা শিকাই পাতিয়ে আছে, চাওঁ আহকচোন। 2 কেজি চিৰা 2 কেজি তাৰ ভাগ্যত আছে, খাব পৰা নাই। আমাৰ সৰু ভণ্টিজনীয়ে চিৰা 2 কেজিৰ কাৰণে এটা কুপন টানিব। চিৰা 2 কেজিৰ সৈতে গুড়ো লাগিব, দৈ লাগিব, কিন্তু এইবিলাক নাপাব, অকল চিৰাই পাব দেই। নম্বৰটো মই এতিয়া ঘোষণা কৰিছোঁ, 5 ফালৰ পৰা কৰিম। 2 7 7 7 7 2 7 1 2 772 চিৰা 2 কেজি 772 772 নম্বৰটো চাই লওক। 772 আছে নেকি কোনো পুৰস্কাৰ বিজেতা? চিৰা 2 কেজি, তাৰ মানে তেওঁক চিৰা নালাগে। চিৰা 2 কেজি এতিয়া আহিল। আজি বৰা চাউল দিছে, বৰা চাউল কিয় দিছে ইহঁতে? সোণা শক্তি চাউল 2 কেজি দিব লাগিছে, ৰাতি ভাতৰ লগত খাব পাৰিলে হয়। কি লাগিব? বৰা চাউল 2 কেজি 1013 গুড় 1 কেজি 1200 গুড় 1 কেজি 1200। এইবাৰ আহিছে আজি ৰাতি খোৱাৰ কাৰণে কণী 1 প্লেট দেই। কণী 1 প্লেট বইল কৰি খাব পাৰিব। জুইৰ ওচৰত বহি বইল কৰি কণী 1 প্লেট খাওক। লিপচিকা জানিছে? লিপচিকা পাটোৱাৰী একেবাৰে সৰু নম্বৰত আহি গ'ল 190 199 ডিম 1 প্লেট কোনে পাইছে? 199 আছে নেকি? মুৰ্গী কিমান ডাঙৰ? ব্ৰইলাৰ মুৰ্গীটো যোনে পাব ৰাতি একদম কাশ্যপ নে খুলি দিয়ে। 653 653 ব্ৰইলাৰ চাই লওক পাইছেনে নাই পৰা। 653 আছে নাই? এইবাৰ আহিল আমাৰ বিশ্বনাথ ঘাটৰ এটা বাহু এইটো দেখাই দিয়ে এবাৰ। এইটো চাওক, ৰাতিপুৱাই ল'ৰাসকলে যায় বিশ্বনাথ চাৰিআলি পৰা লৈ আহিছে।
3 কেজি ওজনৰ বাহু এইটো 3 কেজি ওজন কৰি আধা কমিটো কৰো এই মাছ চাবলৈ অলপ আৰু অলপ গুটি দিয়া মাংসৰ নম্বৰ 200 টকা দিয়া আছে ক'ত আছে নম্বৰ লাগাই নাই এতিয়ালৈ 2359 এটা বাহু মাছ বিশ্বনাথ চাৰিআলি বাহু মাছ বিশ্বনাথ ঘাটৰ এতিয়া আছে মুখ লগা বস্তুটো লোকেল মুৰ্গী মই এতিয়া চাইছোঁ লোকেল মুৰ্গীটো পাওঁ নাই কিমান ডাঙৰ হ'ব 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 এয়া লোকেল মুৰ্গীৰ বাবে আহিছোঁ লোকেল মুৰ্গী তাৰ কাৰণে টানিবই ভাইটিটোৱে টানি দিয়া ইয়াত টানি দিয়া এটা লোৱা পিছে খুচৰিছে লাগিলে লোকেল মুৰ্গীটো পালে 234 নম্বৰ 234 আছে নেকি 234 লোকেল মুৰ্গী 234 লোকেল মুৰ্গী নাই 10 নম্বৰ আছে লোকেল মুৰ্গী আছে নাপালোঁ মই নাপালোঁ লোকেল মুৰ্গীটো আছে কোনে পাইছে 233 নোৱাৰে নাই 234 নাই এইটো হ'ল হাঁহ ৰাতি কোমোৰাৰে খাব কোমোৰা আছে নে ঘৰত যোনে খাব জহা কোমোৰাৰে খাব হাঁহটো অনা হৈছে 5 মাইলৰ পৰা ৰাতিপুৱাই ল'ৰাকেইটাই গৈ 5 মাইলৰ পৰা হাঁহটো আনিছে 5 মাইলৰ পংকজ বৈশ্য ঘৰৰ পৰা আনিছে হাঁহটো এইবাৰ ধ্যানে টানিব ধ্যানে হাঁহটো টানিব ধ্যানৰ হাঁহ লাগে ঘৰত পুহিব পাৰিব ধ্যানৰ হাঁহ লাগে খুলি দিয়া ত্ৰিপুল ফ'ৰ 144 ত্ৰিপুল ফ'ৰ আছেনে এই অংকনে চাইছে আছে নেকি এই চাহ দেউতাৰে ৰখি আছে চাহ ত্ৰিপুল ফ'ৰ হাঁহ আছে নেকি হাঁহ নাই কোনো ত্ৰিপুল ফ'ৰ নাই অলপ দেৰি ৰখিছোঁ দেই 2000 টকা আছে এইবাৰ বাপৰে 2000 এইটো একদম 2000 দেই ভালকৈ ভাগ্য মানে 2000 টকাৰ কাৰণে ৰখি আছে ইয়াত আহক 2000 টকালৈ আপোনালোকে আজি ৰাতি ভোগালী খাওক আহক মাত্ৰ 2000 টকা মাত্ৰ 10 টকাৰ বিনিময়ত 2000 টকা চবৰে চাগৈ মনত ভয় লাগি আছে নে অলপ কোনে বা পায় 2000 টকাটো আছে এইটো এটা আমাৰ ডাঙৰ ল'ৰাক উঠাব দিছোঁ ই বৰ আশা কৰি আছে 2000 টকাটো তাক লাগে 2000 টকা পালোঁ ইয়াৰ নাম পাল্লা বোলে দেই মই নাজানো নামটো মই কিবা নাগা বুলি জানো পাল্লা এইটো 2000 টকা সোমাই আছে 2000 টকাটো 2000 টকা লাহে লাহে কম দেই অলপমান
ময়ে পাই গ'লো দেখোন এইটো হৈছেনে 1 2 1 2 2 তাৰপিছত 1 1221 নম্বৰৰ এইজন ভাগ্যৱান তেখেতে পাইছে 2000 টকা 2000 টকা পাইছেনে কোনোবাই 1221 এই নমনে পাইছে নেকি আমাৰ খুব চাইছে নাই চোৱাচোন 1221 1 2 2 1 পাই গ'ল পংকজ বৈশ্য হয়তো পাব পাৰে আশা এটা আছে পাব পাৰে নাই 1221 1 2 2 1 1 2 2 1 সব বাবু ভাল কৈছা আৰু এটা নিশিকণি বঁটা আছে এইটোলৈ অপেক্ষা কৰক আৰু এটা নিশিকণি বঁটা দুখিত হ'ব হাকাৰ হাতটো টেবুল ফৰ লৈ যোৱা হাতটো খুলি লৈ যোৱা আপত্তি নাই হাতটো কোনে কৈছে ইমান দেৰি তুমি কিয় পোৱা নাই ইয়ে ৰাম অজয় ভাল হৈ অজয় কলিতা এবাৰ দেখাই দিছো হাঁহ পাইছে হাতখন দাঙি দিয়ে এবাৰ হাঁহ পাইছে বৰা হাঁহৰ মাংস বনাব আছে হাঁহ 1 2 2 ৰাইজ ধৈৰ্য নেহেৰাব আৰু এটা পুৰস্কাৰ আছে আজি বৃহস্পতিবাৰ কাৰণে আপোনাক পনীৰ দিছোঁ বৃহস্পতিবাৰ কাৰণে এক পেকেট পনীৰ দিছোঁ পনীৰ পেকেটৰে ভাত খাব আছে দিনে বৃহস্পতিবাৰ নিশিকণি বঁটা পনীৰ অলপমান ৰখক দেই 1221 হেৰি কোনোবা নাই 1221 আছে চাই আছো দেখোন মানে ভাল পাইছা নাই নিশিকণি বঁটাটো মই উঠাইছো দেই মই উঠাইছো এই নিশিকণি বঁটা মই লৈ যাব পৰা ঠিক আজি নিৰামিষ বাৰ মোৰ পনীৰৰ ভাগ্য 1397 আছে নেকি ছাৰ আছে